বন্ধুসকল, আজি আমি বিশ্বৰ দ্বিতীয় বৃহত্তম মহাসাগৰ আটলান্টিক মহাসাগৰৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম। কোৱা হয় যে গ্ৰীক দেৱতা এটলাছৰ নামেৰে ইয়াৰ নাম আটলান্টিক মহাসাগৰ ৰখা হৈছিল, যাক আমি ডাৰ্ক অ'চেন বুলিও জানো। যদি আমি সমগ্ৰ পৃথিৱীৰ পানী আৰু ভূমিৰ বৰ্ণনা কৰোঁ, তেন্তে পৃথিৱীৰ এক বৃহৎ অংশ পানীৰে আগুৰি আছে, য'ত নদী, পুখুৰী সকলোকে সামৰি লোৱা হৈছে। হ্ৰদ, পুখুৰী আদি এৰি দিলেও পৃথিৱীৰ সমগ্ৰ জলভাগ ইটোৱে সিটোৰ লগত সংযুক্ত হৈ থাকে, যাক আমি মহাসাগৰ বুলিও কওঁ। আপোনালোকে জানেনে যে আমি পৃথিৱীৰ 1/3 বাস কৰোঁ, অৰ্থাৎ পৃথিৱীৰ বাকী অংশত বহুতো পানী অৰ্থাৎ সাগৰ আছে। সমগ্ৰ সৌৰজগতৰ ভিতৰত পৃথিৱীয়ে একমাত্ৰ গ্ৰহ য'ত সাগৰ পোৱা যায়, যি পৃথিৱীৰ প্ৰায় 70.82% অঞ্চলত বিস্তৃত। বিশ্বৰ মহাসাগৰ আৰু সাগৰৰ আয়তন প্ৰায় 360 মিলিয়ন বৰ্গ কিলোমিটাৰ, যিটো আমাৰ মংগল গ্ৰহৰ 2 গুণ আৰু চন্দ্ৰৰ 9 গুণ। আপোনালোকে নিশ্চয় সচেতন যে পৃথিৱীত মুঠ 5টা মহাসাগৰ আছে। ইয়াৰে প্ৰশান্ত মহাসাগৰৰ পিছত আটলান্টিক মহাসাগৰ বিশ্বৰ দ্বিতীয় বৃহত্তম আৰু গভীৰ মহাসাগৰ, যাৰ মুঠ আয়তন 10,65,00,000 বৰ্গ কিলোমিটাৰ। গভীৰতাৰ কথা ক'বলৈ গ'লে আটলান্টিক মহাসাগৰৰ গড় গভীৰতা 3,924 মিটাৰ, আনহাতে ইয়াৰ সৰ্বোচ্চ গভীৰতা 8,648 মিটাৰ। আটলান্টিক মহাসাগৰে ইউৰোপ আৰু আফ্ৰিকাৰ দৰে বৃহৎ মহাদেশক পৃথক কৰি ৰাখিছে, আৰু এই মহাসাগৰৰ আকৃতি ইংৰাজী 8 নম্বৰৰ সৈতে প্ৰায় মিল আছে। ইয়াৰ দৈৰ্ঘ্যৰ কথা ক'বলৈ গ'লে উত্তৰত বেৰিং জলদ্বীপৰ পৰা দক্ষিণে কচলেণ্ডলৈকে ইয়াৰ দৈৰ্ঘ্য 20,496 বৰ্গ কিলোমিটাৰ। আটলান্টিক মহাসাগৰত পৃথিৱীৰ আন যিকোনো মহাসাগৰতকৈ অধিক মাছ পোৱা যায়। আপোনালোকে নিশ্চয় শুনিছে যে আটলান্টিক মহাসাগৰক পিয়াস মহাসাগৰ বুলি কোৱা হয়, কাৰণ ই পৃথিৱীৰ কিছুমান ডাঙৰ নদী শোষণ কৰে, য'ত আমাজন নদী, কংগো নদী, ৰাইন নদী আৰু ভূমধ্য সাগৰীয় নদী আদি অন্তৰ্ভুক্ত হৈ আছে। আটলান্টিক মহাসাগৰৰ আটাইতকৈ গভীৰ বিন্দু হৈছে পুয়েৰ্টো ৰিকো ট্ৰেঞ্চ, যিটো আটলান্টিক মহাসাগৰৰ উত্তৰ দিশত অৱস্থিত, যাৰ গভীৰতা 8,648 মিটাৰ। এই সাগৰখনৰ জোৱাৰ ভাটা পৃথিৱীৰ আন যিকোনো সাগৰতকৈ বেছি, অৰ্থাৎ ইয়াৰ ঢৌ কেতিয়াবা 50 ফুট পৰ্যন্ত ওপৰলৈ উঠি যায়। হয়তো আপোনালোকে নাজানিব যে উত্তৰ আটলান্টিক মহাসাগৰৰ পশ্চিম অংশত বিশাল বৰফৰ পাহাৰ আছে, যাক আমি আইচবাৰ্গ বুলিও কওঁ। 1962 চনৰ 15 এপ্ৰিলত বিশ্বৰ আটাইতকৈ ডাঙৰ আৰু বিলাসী জাহাজ RMS টাইটানিক এই অংশত ডুব গৈছিল। আটলান্টিক মহাসাগৰৰ আইচবাৰ্গত খুন্দা মৰাৰ 1.5 ঘণ্টাৰ পিছতে জাহাজখন ডুব যায়। যদিও সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডখন ৰহস্যৰে ভৰি আছে, তথাপি মানুহে ৰহস্যবোৰ উন্মোচনৰ বাবে অহৰহ কাম কৰি আছে। কিছুমান বস্তুৰ ৰহস্য আমাৰ আধুনিক বিজ্ঞানে সমাধান কৰে, আৰু বহুতো ৰহস্য যিবোৰ সমাধানৰ বাবে বিজ্ঞানীসকলে সংগ্ৰাম কৰি আছে। আটলান্টিক মহাসাগৰতে এনে এক ঠাই আছে যাক বাৰ্মুডা ত্ৰিভুজ বুলি কোৱা হয়, আৰু এই ত্ৰিভুজটো উত্তৰ পশ্চিম আটলান্টিক মহাসাগৰৰ এটা অঞ্চলত অৱস্থিত, যাৰ গোপন কথা আজিলৈকে কোনেও উন্মোচন কৰিব পৰা নাই। এই ৰহস্যময় ঠাইখনে নিজৰ ভিতৰতে বহু জাহাজ গিলি পেলাইছে। আটলান্টিক মহাসাগৰৰ উপকূল প্ৰশান্ত মহাসাগৰৰ উপকূলৰ তুলনাত মাত্ৰ 23,797 বৰ্গ কিলোমিটাৰ সৰু। আপুনি জানেনে যে আমেৰিকাৰ এমিলিয়া ইয়াৰহাৰ্ট হৈছে পৃথিৱীৰ প্ৰথমগৰাকী মহিলা যিয়ে অকলে আটলান্টিক মহাসাগৰ পাৰ কৰিছিল। গতিকে বন্ধুসকল, আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভিডিঅ'টো চাই ভাল লাগিছে, তেন্তে চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আমাৰ চেনেলটো হৈছে নতুন আৰু আপোনালোকৰ ছাপোৰ্টে আমাৰ চেনেলটোক আগুৱাই লৈ যোৱাত সহায় কৰিব।